কাৰ্ডম নমস্কাৰ সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছোঁ মই চন্দ্ৰ সিং ৰম্পী আজি এনি কাৰ্বি লাইফৰ ষ্টুডিঅ'ত আজি কাৰ্বি আংলঙৰ বিশিষ্ট কেইগৰাকী ব্যক্তি মোৰ সৈতে আছে আচলতে তেওঁলোকে ছাত্ৰ নেতা হয় কিন্তু আজি আপোনালোকৰ সৈতে আমি যেহেতু নেকি এতিয়া নিৰ্বাচনীৰ সময় আৰু নিৰ্বাচনীৰ বঁটা বলি আছে আচলতে আমাৰ কাৰ্বি আংলঙৰ বিশেষ লোকসভা নিৰ্বাচনৰ বিষয়ে আমি আলোচনা কৰিবলৈ যত্ন কৰিম প্ৰথমতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এনি কাৰ্বি লাইভৰ ষ্টুডিঅ'লৈ মই প্ৰথমতে দুই এটা কথা পতাৰ আগতে মই চিনাকি কৰাই দিব বিচাৰিছোঁ কিন্তু আমি সকলোৱে চিনি পাওঁ কাৰ্বি আংলঙৰ সকলোৰে চিনাকি মুখ বিশিষ্ট ব্যক্তি লাইচন ইংলেং চেয়াৰমেন হেল পিপল কালচাৰেল ফৰাম আৰু তেওঁ বৰ্তমান কাৰ্বি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টাৰ দায়িত্বটো আছে আৰু আজি আমাৰ সৈতে উপস্থিত আছে সৰ্জন হানছে সহকাৰী সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আৰু তেওঁ পেছা হিচাপে এগৰাকী এডভকেট আৰু মোৰ সৈতে আছে উপসভাপতি অল আছাম গোৰ্খা ষ্টুডেণ্টছ ইউনিয়ন অমৰ চেত্ৰী ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে আৰু মোৰ সৈতে এগৰাকী ব্যক্তি আছে ধীৰাজ ডিফুচা তেওঁ ডিমাচা ষ্টুডেণ্টছ ইউনিয়ন কাৰ্বি আংলঙৰ সভাপতি হয় আৰু তেওঁ HPCFৰ ছেক্ৰেটাৰী জেনেৰেল প্ৰথমতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ আমি সকলোৱে গম পাইছোঁ এতিয়া যিহেতু নেকি আগন্তুক এপ্ৰিল 19 তাৰিখে লোকসভা নিৰ্বাচন হ'ব আৰু লোকসভা নিৰ্বাচনৰ আগতে কাৰ্বি আংলং ৰাইজে দিল্লীলৈ কোনগৰাকী ব্যক্তিক পঠিয়াব আৰু সেই দায়িত্ব কিন্তু কাৰ্বি আংলং ৰাইজৰ হাতত আছে নহয় জানো বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকে কেম্পেইন কৰি আছে নিজৰ কেণ্ডিডেটক লৈ ভাৰতীয় জনতা পাৰ্টি হওক বা কংগ্ৰেছেই হওক বা APSLC হওক বা SDCA হওক নহয় জানো বা কোনোবা ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে যিহেতু নেকি নমিনেশ্যন ফাইল ইতিমধ্যে আজিও কৰি থকা আমি গম পাইছোঁ স্কুটনিৰ শেষ তাৰিখটো 5 তাৰিখ বুলি জানিব পাৰিছোঁ প্ৰথমতে মই সৰ্জন হানছে ডাঙৰীয়াৰ পৰা মই দুই এটা কথা পাতিবলৈ যত্ন কৰিম আপোনাক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমি লোকসভা নিৰ্বাচনৰ কথা নপতাৰ আগতে আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ আচলতে সাধাৰণ মানুহৰ কনচেপ্ট যিটো আমি ভাবোঁ সাধাৰণ মানুহে সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে অসমীয়া জাতিটোক ৰিপ্ৰেজেণ্ট কৰা বুলি ভাবে আচলতে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া সেই নিৰ্দিষ্ট এটা কমিউনিটি বা এটা জাতিকহে আপোনালোকে ৰিপ্ৰেজেণ্ট কৰে নেকি অলপ আছুৰ আপোনালোকৰ ভূমিকাৰ বিষয়ে অলপ ক'ব নেকি পোনপ্ৰথমতে এনি কাৰ্বি লাইফ ইয়াত আমাক নিমন্ত্ৰণ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে এনি কাৰ্বি লাইফ দৰ্শকসকলক আগন্তুক অহা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু ইয়াত উপস্থিত থকা সকলো ব্যক্তিক মই স্বাগতম জনাইছোঁ তাৰ লগে লগে ক'ব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থা ধুবুৰীৰ পৰা শদিয়ালৈকে শদিয়াৰ পৰা ধুবুৰীলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ বুলি ক'লে অকল এটা জনগোষ্ঠী বা এটা ভাষাৱলম্বী কোৱা কথা তাত আহি নপৰে আৰু এই যিবোৰ ব্যক্তিয়ে ভাবে যে সদৌ অসম ছাত্ৰ সন্থাত কৰ্মীসকল তাত অকল কলিতা বা বৰুৱা বা গগৈ তেনেকৈ উপাধি লোৱাকেইটাহে কৰিব পাৰে বা তেখেতক অংশগ্ৰহণ কৰিব পাৰে বুলি এইটো ভুল কথা আচল কথা হ'ল এতিয়া বৰ্তমান বা যদি আমি চাওঁ অসম আন্দোলন তাৰ আগৰ পৰা অসমখন এটা গোটেই আমি সমন্বয় মিলি আমি মাত মাতিছোঁ আমাৰ অসম চুক্তি আমি লিখিছোঁ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ লগত কিন্তু আজিলৈকে দেখা পাইছোঁ যে আজিলৈকে অসম চৰকাৰে অসম চুক্তিখন আজিলৈকে ৰূপায়ণ কৰিব বেচৰা নাই বা তেওঁলোকৰ বিফল হৈছে তাৰ লগে লগে এতিয়া বৰ্তমান সময়ত যদি আপুনি চায় সদৌ অসম ছাত্ৰ সন্থা আৰু আমাৰ গোৰ্খা ভাইও আছে ডিমাচা ভাইও আছে তেওঁলোকৰ সদৌ অসম ছাত্ৰ সন্থা 30টা জনগোষ্ঠী আমি এসময়ত হৈ যিবোৰ আমাৰ সমস্যা বা যিবোৰ আমাৰ বিভিন্ন জনগোষ্ঠীৰ তেওঁলোকৰ নিজ সমস্যা আছে লগতে আমাৰ অসমৰ যি সমস্যা আছে সদায় আমি একেলগে আছোঁ থাকিম আৰু সদায় আগবাঢ়ি যাম বুলি আমি প্ৰতিশ্ৰুতি লৈ যিবোৰ সমস্যাবোৰ আমি সমাধান কৰিবৰ কাৰণে সদায় আমি আগবাঢ়ি গৈছোঁ আৰু আজিৰ দিনত সদৌ অসম ছাত্ৰ সন্থাই বহুত এটা কৰ্মী বা নেতাই তেনেকৈ আজিলৈকে প্ৰডাক্ট কৰিছে যিসকল অকল কলিতা বৰা বা নাথ বুলি তেনেকৈ নহয় আমাৰ জনগোষ্ঠী বিভিন্ন জনগোষ্ঠী প্ৰতিনিধি তাত কৰি অহা তাৰপিছত আজি তাৰিখত তেওঁলোকৰ ব্যৱসায়ো চলি আছে তেওঁলোকৰ কিছুমানে ৰাজনীতি কৰি আছে আমি ক'বলৈ নাই কিন্তু সদৌ অসম ছাত্ৰ সন্থা হৈ গ'ল অকল এটা জাতিৰ বা এটা ধৰ্মৰ কথা নাই সদৌ অসম ছাত্ৰ সন্থা হৈ গ'ল এটা সমন্বয় যাৰ সমন্বয় বিষয় লৈ আমি গোটেই অসমৰ
অসমীয়া বুলি ক'লে আমি ভাবোঁ যে মানুহকেইটা ভাবে যে অসমীয়া হ'লে আমি অসমীয়া কথা ভাষা ভাষী লোকসকলে বুজি পায়, কিন্তু অসমীয়া জাতিটো হৈ গ'ল সমগ্ৰ আমাৰ অসমত ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে যিসকল আমাৰ গোটেই সমন্বয়টো এই সমন্বয়টো ৰক্ষা কৰাৰ সকলোৰে দায়িত্ব আছে, আৰু সকলোৱে আছুত অংশগ্ৰহণ কৰা বা আছুত কৰ্মী যোগদান কৰিবলৈ আমাৰ তেনেকৈ বাধা বা তেনেকৈ আমি বন্ধ কৰা কেতিয়াও আমাৰ নাই, আৰু তেনেকৈ কথা আমাৰ সংবিধানত লিখা নাই। হয় হয়, ধন্যবাদ জনাইছোঁ। আকৌ পুনৰ আহিম আপোনাৰ ওচৰলৈ, কিন্তু মই এতিয়া লাইচন ইংলেং ডাঙৰীয়াৰ ওচৰলৈ মই আহিছোঁ। আচলতে কাৰ্বি আংলং ৰাইজে জানিব বিচাৰে যে হিল পিপুল কালচাৰেল ফৰাম আপোনালোকে এষ্টাব্লিছ কৰিছে, নহয় জানো? আচলতে কাৰ্বি আংলঙত চাইছোঁ যে ইয়াত বহুত দল সংগঠন আছে বা ইতিমধ্যে কাৰ্বি ছাত্ৰ সন্থা আদিকে কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নিজস্ব স্বকীয় ছাত্ৰ সন্থা আছে, কিন্তু হিল পিপুল কালচাৰেল ফৰাম আপোনালোকে এষ্টাব্লিছ কৰা বা জন্ম দিয়াৰ উদ্দেশ্য বা কিয় জন্ম কৰিবলগীয়া হৈছে, অলপ আপোনালোকৰ সংগঠনৰ বিষয়ে ক'ব নেকি? পোনপ্ৰথমতে মই এনি কাৰ্বি লাইভ ইয়াত নিমন্ত্ৰণ কৰাৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিব বিচাৰিছোঁ, আৰু দৰ্শকসকলক মই এটা কথা, সেই কথাটো আমি সঁচাকৈ বহুত মানুহখিনিত কুৱেশ্যনো থাকে, এইখিনি মই আজি সুবিধাটো পাই খুব আনন্দ হৈছোঁ। আটাইতকৈ মই ক'ব বিচৰাটো হৈছে আজিৰ দিনত কাৰ্বি আংলঙত যদি মেইনটো আছিলে প্ৰথমত আমি দেখিবলৈ পাওঁ যেতিয়া আমি এটা আন ছাইডত আন্দোলন হৈ থাকে, আন ছাইডত উগ্ৰপন্থী সমস্যাটো লৈ উগ্ৰপন্থী এক সময়ত এনেকুৱা অতপ্ত পৰিস্থিতিত আছিলে যে আমি কাৰ্বি গাঁৱত যাবলৈ ভয় কৰে, বা ডিমাচা গাঁৱত মই যদি কাৰ্বি ল'ৰা এজনে যদি যাব যেতিয়া মই বিচাৰিও তেতিয়া খুব ভয় কৰে, আৰু এনেকৈ বহুত এনেকৈ উদাহৰণ আছে। তো সেই মুহূৰ্তত আমি অনুভৱ কৰিছিলোঁ, যেতিয়া আমি ছাত্ৰ সংগঠনত থাকোঁতে এটা বস্তু আমি অনুভৱ কৰিছিলোঁ যে আমি কাৰ লগত এই কাৰ্বি আংলঙৰ জ্বলন্ত সমস্যা উগ্ৰপন্থী সমস্যাটোৰ কথা লৈ পেলাই বিভিন্ন জাতিৰ মাজত যিটো সংঘাতৰ কথা লৈ কাৰ্বি আংলঙত এইটো বাৰম্বাৰ হৈ থাকে, এই কথাটো আমি কাৰ লগত অৱগত কৰিম আৰু কেনেধৰণে কৰিলে আমি কাৰ্বি আংলঙখনত যে শান্তি ঘূৰাই আনিব পাৰিম, এই কথাটো আমি নিজকে মানে আনক দেখা নহয়, আমি ইয়াত ভুক্তভোগী বুলি আমি অনুভৱ কৰিছোঁ। এনেকৈ নিৰ্দোষী মানুহ বহুত মৰিছে। তো তাৰ মাজত আমি এটা চিন্তা কৰিছিলোঁ যে যেই নহওক মোৰ প্ৰথমতে মই ভেনপিকাৰেংমা AASU আছিলে, ডিমাচা ধীৰাজ ডিফুচা আছিলে, কেনে আছিলে, টংথাং এনেকৈ মানে বিভিন্ন জাতিৰ মাজত এটা কাৰ্বিৰ মাজত এটা সংঘাত সৃষ্টি কৰোৱাৰ বুলি এটা কাৰ্বি এটা বদনাম যিটো হ'বলৈ গৈছিলে। তো আমি এনেকৈ কাৰ্বি নহয়, কাৰ্বি জাতি হৈছে সহজ সৰল জাতি, আৰু হয়তো বডি লেংগুৱেজ হয়তো মানুহক প্ৰকাশ কৰিব নাজানিব পাৰে, কিন্তু আমি সহজ সৰল, আৰু এই কথা বডি লেংগুৱেজৰ পৰা মানুহে নিগেটিভ ভাবিব পাৰে। আমি এটা কথা কৈছোঁ সঁচা, এইটোতো আমি স্বীকাৰ কৰিব লাগিব, আমি কাৰ্বি ছাত্ৰ সন্থাৰ অৰাজনৈতিক সংগঠন হয়, আমি নন পলিটিকেল অৰ্গেনাইজেশ্যন হয়, কিন্তু আমাৰ কাৰ্বি ছাত্ৰ সন্থাটো হৈছে অৰিয়েণ্টেশ্যনটো কিন্তু আমাৰ পলিটিকেল। কিলৈ আমি ক'ব বিচাৰিছোঁ, সংবিধানত 244 ক ধাৰা ৰূপায়ণৰ কথাত আমি অট'নমাছ ষ্টেট ৰূপায়ণৰ কথা কওঁ, তাত আমি যদি নন পলিটিকেল হ'লেও আমি পলিটিকেলৰ কথা কওঁ। গতিকে এই কথাটো আমি আগুৱাই ৰাখিছোঁ, কিয়নো কাৰ্বি আংলং এটা ৰাজনৈতিক সমস্যা, যিহেতুকে এটা ক'বলৈ গ'লে সমগ্ৰ অল ইণ্ডিয়াৰ ভিতৰতে অল্ডেষ্ট ডিষ্ট্ৰিক্ট কাৰ্বি আংলং বুলি কয়, আৰু বিগেষ্ট ডিষ্ট্ৰিক্ট ইন কাৰ্বি আংলং বুলিও কয়। এই কথাত যদি আমি আৰু আমাৰ প্ৰাপ্য ন্যায় প্ৰাপ্য বুলি আমি অনুভৱ কৰোঁ, যিটো সাংবিধানিকৰ যিটো 244 ক ৰূপায়ণৰ ক্ষেত্ৰত, কিন্তু তাত এটা সমস্যা আছে, যদি এটা নিগেটিভ এটা কেম্পিং থাকে বা এটা প্ৰভাৱ পেলাই, যেতিয়া কাৰ্বি আংলঙত যদি অট'নমাছ ষ্টেট হয়, নন ট্ৰাইবেলসকলক ইয়াৰ পৰা খেদা হ'ব, এনেকৈ এটা নিগেটিভ ইম্পেক্ট হয়। আৰু মই ভাবোঁ এইটোতো মানে যিটো নিগেটিভ ইম্পেক্টটো আমি হয়তো চাগে মানুহক বুজাব পৰা নাই, যাৰ ফলত এই কথা ক'লে যে আমি নিগেটিভ বা কমিউনেল এটা লেংগুৱেজ নিচিনা অনুভৱ হোৱা যায়, যে অট'নমাছ ষ্টেট ৰূপায়ণ হ'লে কেৱল কাৰ্বি কাৰণে স্বাৰ্থৰ কাৰণে নহয়, ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ঐক্যভাৱে থাকিলেহে কাৰ্বি আংলঙতো অট'নমাছ ষ্টেট ৰূপায়ণ কৰিলেও কৰিব লাগিব। আৰু আমি অনুভৱ কৰিছিলোঁ আমাৰ মাজত মুকলিভাৱে কিয় আলোচনা এটা জাগাত স্থান লাগে, সেই মুকলিভাৱে আলোচনা কৰা স্থান হিচাপে আমি বিচাৰিছিলোঁ। আমাৰ টাৰ্গেট একটাই কথা আছিলে, আমাৰ উদ্দেশ্যটো কাৰ্বি আংলং পুনৰবাৰ শান্তি ঘূৰাই অনাৰ লগে লগে যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা আছে, মূলতঃ বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাটো সামগ্ৰিকভাৱে কেনেধৰণে সমাধান কৰিব, এইটো পৃথকে নহয়, মুকলিভাৱে আলোচনা কৰাৰ পিছত যিখিনিত আমি সমাধান কৰিব পাৰোঁ সেইখিনিত আমি আগুৱাই লৈ যাম, যিখিনি পাৰা নাই
আগন্তুক দিনক একেলগে মানে সমাধান কৰিবলৈ আমি চেষ্টা কৰিম, সেইটো হৈছে আমাৰ মূল লক্ষ্য। গতিকে আমি ক'ব বিচাৰিছোঁ যে হিল পিপুল কালচাৰেল ফৰামে মানুহে ভাবে অকল ট্ৰাইবেলসকলকো সামৰি কিয় নাই বুলি কৈছে। ইয়াত বসবাস কৰা জাতি জনগোষ্ঠী, তাত কোনো ধৰ্মীয় ভাষা জাতি বুলি উল্লেখ কৰা নাই। আমি সামগ্ৰিকভাৱে কাৰ্বি আংলঙৰ এটাই টাৰ্গেট কৰিম, প্ৰথম আমি শান্তিটো ঘূৰাই আনিম। শান্তি ঘূৰাই অনাৰ পিছত আমাৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি একেলগে আগুৱাই যাম, এইটোৱে আছিলে মোৰ লক্ষ্য। হয়, HPCFৰ আপোনালোকে যিহেতু নেকি কৈছে সমন্বয়েৰে শান্তি বৰ্তাই ৰখাই হৈছে আপোনালোকৰ উদ্দেশ্য, নহয় জানো? আপোনালোকৰ HPCFত কিমান জনগোষ্ঠীক সাঙুৰি আপোনালোকে এইটো গঠন কৰাইছে, অলপ ক'ব নেকি? আজিৰ দিনলৈকে আমি 26টা আৰু 26টাৰ পিছত যোৱাবাৰ আকৌ আদিবাসীৰ মাজত এটা তেওঁলোকে অৰিয়া বুলিও আছে, 27টা জাতি জনগোষ্ঠীত আমি এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে। আৰু যিমান পাৰোঁ আমি সেইখিনি ক্ষেত্ৰত যদিও কিছু আৰু ক্ষুদ্ৰ আৰু 2-1টা আছে বুলি কৈছে, তাত আমি গ'লে আমি গম পাই যাম। কিন্তু যিমানখিনিত আছে মেজৰ ট্ৰাইব আমি একেলগত আছোঁ। আমি সমাধান কৰিব পৰা নাই, কিন্তু চেষ্টাত আমি কৰি আছোঁ একেলগে কাম কৰা, সেই অগ্ৰগতিৰে আমি আগবাঢ়িব চেষ্টা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। পুনৰ মই আপোনালৈ আহিম, কিন্তু মই মাইক্ৰফোনটো মই আমাৰ অমৰ ছেত্ৰী ডাঙৰীয়ালৈ আগবঢ়াই দিছোঁ। আচলতে আমি ক'ব লাগিব কাৰ্বি আংলং হৈছে ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে, নহয় জানো? ইয়াত মেজৰিটি হিচাপে কাৰ্বি মানুহখিনি আছে, সেইটোতো সকলোৱে জানে। কিন্তু ঠিক তেনেদৰে ইয়াত কাৰ্বিসকলে যেনেকৈ এতিয়াৰ পৰা নহয় জানো? কাৰ্বি আংলং যেতিয়াৰ পৰা পাইছে সেইখিনি কথা সকলোৱে জানে। কিন্তু নেপালী মানুহখিনিও ঠিক তেনেদৰে ইয়াত কাৰ্বি আংলঙত বসবাস কৰে আৰু অসমত বিভিন্ন জিলাসমূহতো বসবাস কৰি আহিছে। আপোনালোকৰ নেপালী সম্প্ৰদায় ইয়াত কাৰ্বি আংলঙত কিমানমান আছে? তাৰমানে পপুলেশ্যন হওক বা ভিলেজ ৱাইজ হওক, আপোনালোকে অলপ নেপালী সম্প্ৰদায়ৰ বিষয়ে অলপ আপুনি অৱগত কৰিব নেকি? প্ৰথমতে মই এনি লাইফ কাৰ্বি মানে মিডিয়াক ধন্যবাদ জনাইছোঁ আমাক মানে এই প্ৰগ্ৰামটোত মানে চামিল কৰাৰ কাৰণে। আৰু আপোনাক এটা কথা মানে ক্লিয়াৰ কৰি দিছোঁ, আমি একচুৱেলি নেপালী নহয়, আমি গোৰ্খা সম্প্ৰদায়ৰ। এইটো কথা আপুনি কেইটা মানে আপোনাকেইটা মাধ্যমেৰে সকলোৱে মানে অৱগত হোৱাটো মই বিচাৰোঁ। সেইটো কাৰণে আৰু এতিয়া আমাৰ কাৰ্বি আংলঙত ইষ্ট ৱেষ্ট দুটা মিলাই পেলাই 60,000 to 70,000 আমাৰ ভোটাৰ্ছ আছে। মানে ভোটাৰ্ছ হয় 60,000 to 70,000 অ'কে, ঠিক আছে। আৰু নেপালী আৰু গোৰ্খাৰ মাজত পাৰ্থক্যটো কি, এইটো অলপ ক'ব নেকি? নেপালী বুলি ক'লেতো ডাইৰেক্ট এটা আইডেণ্টিটি হৈ গ'ল, যেনেকুৱা নেপালত থাকে নেপালী, তেওঁ তাঁতৰ ৰাষ্ট্ৰীয়। আৰু আমিতো ইণ্ডিয়াৰ হৈ গ'ল, ভাৰতৰ যিহেতু, সেইটো কাৰণে আমিতো ভাৰতীয় গোৰ্খা হৈ গ'ল ন। হয়, গোৰ্খা বুলি কয়। সেইটো কাৰণে আমিতো মানে ডাইৰেক্ট গোৰ্খা, আমি নেপালী নহয়। মানে আমাৰ নেপালৰ লগত কোনো তেনেকুৱা সম্পৰ্ক নাই, ডাইৰেক্ট আমি ইয়াতৰে। আজিৰ পৰা নহয়, আমাৰ আজু ককা দিনৰ পৰা আমি ইয়াতে জন্ম হোৱা, আমাৰ ককা দেউতাৰ ইয়াতে মৃত্যু হৈছে, আমি ইয়াতে থাকিম, ইয়াতে মৰিম। সেইটো কাৰণে আমিতো প্ৰপাৰ ইয়াতৰে মানে গোৰ্খা। কাৰ্বি আংলং সাহিত্য পৰিষদৰ বাহিৰেও গোৰ্খা উন্নয়ন পৰিষদৰ পৰা আপোনালোকে কিবা সা সুবিধা পায় নেকি ইয়াত কাৰ্বি আংলঙত থকা গোৰ্খাসকলে? তেনেকৈতো মানে ইমান এটা নহয়, মোটামুটি কেতিয়াবা তেনেকৈ অসুবিধা হ'লে মানে তেওঁলোকে আমাক মাজে মাজে প্ৰভাইড কৰে বাৰু, মানে ফেচিলিটিকেইটা। হয়, যিহেতু নেকি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল বুলি আপোনালোকৰ এটা কাউন্সিল আছে, নহয় জানো? আৰু কাউন্সিলত আপোনালোকৰ সদস্য অন্তৰ্ভুক্তি আছে নেকি কাৰ্বি আংলঙৰ গোৰ্খা? হয়, আছে। আমাৰ এইটো ৱেষ্ট কাৰ্বি আংলঙৰ পৰা এইটো সঞ্জীৱ খৰকা বুলি এগৰাকী আছে। হয়। আৰু ইষ্ট কাৰ্বি আংলঙৰ পৰা নাই বৰ্তমানলৈকে নাই, এগৰাকীহে আছে। হয়। সা সুবিধাখিনি আপোনালোকে মাজে মাজে পাওঁ আৰু। অ'কে, তেনে অসুবিধা হ'লে মানে। হয়, মই আকৌ আহিম। আমাৰ ধীৰাজ ডিফু ছাৰৰ ওচৰলৈ আহিছোঁ, পুনৰ স্বাগতম জনাইছোঁ। কাৰ্বি আংলঙত থকা ডিমাচা সম্প্ৰদায়সকলৰ, যিহেতু নেকি আপুনি HPCFতো আছে, কিন্তু মই আপোনাৰ পৰা ডিমাচা সম্প্ৰদায়ৰ বিষয়ে মই কথা পাতিবলৈ ইচ্ছা কৰিম। ডিমাচা সম্প্ৰদায়ৰ বিষয়ে অলপ আপুনি অৱগত কৰিব নেকি, আপোনালোকৰ সংগ্ৰাম, আপোনালোকৰ অভাৱ অভিযোগৰ বিষয়ে? আচ্ছা, প্ৰথমত মই এনি কাৰ্বি লাইফক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, লগতে দৰ্শকবিলাককো যে মানে ডিমাচা বুলি ক'লেতো আজি নৰ্থ ইষ্টত এটা মানে পুৰণা অৰিজিনেল ট্ৰাইব আছিলে। তাৰপাছত এতিয়া কাৰ্বি আংলং বুলি ক'লেতো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট গঠন নকৰাৰ আগত পৰাও আমি ডিমাচাবিলাক একেলগে বহুভাগ কাৰ্বি ভাইৰ লগত মিলি কিনি আছোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম, সদায় থাকিম। তাৰপাছত এতিয়া কাৰ্বি আংলঙত বুলি ক'লেতো আমাৰ ডিমাচাৰ এনে পপুলেশ্যন হিচাপেতো 80,000 মান হ'ব আৰু এপ্ৰক্সিমেটলি। তাৰপিছত ভোটাৰ হিচাপেতো 50 মান থাকিব পাৰে আমাৰ। তাৰপিছত আৰু তাতে পপুলেশ্যনটো 80,000 আৰু ভোটাৰ্ছ 50 মান হ'ব। 50,000 এইটো কম্পেক্ট এটা জেগাত নহয়। আমি আজিলৈকে কাৰ্বি আংলং কাৰ্বি ভাইবিলাকক আমি ধন্যবাদ দিব লাগিব যে আমি কাৰ্বি আংলঙত 26টা সমষ্টিত আমাৰ এটা
ইম্পেক্ট হিচাপে আমি পাওঁ আৰু মানে তাতে মানে আমাৰ প্ৰতিনিধি যেতিয়া আহিব পৰা যায় এইটো হ'ল ধনশ্ৰী 19 কনষ্টিটুৱেঞ্চি হয় তাৰ পৰা সিন্স দ্য ইনচেপশ্যন অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল সেইটো দিনৰ পৰা প্ৰথমৰ পৰা আমি নমিনেটেড তাৰপাছত ফাৰ্ষ্ট ইলেক্টেড আছিলে আমাৰ কিবা লেট স্বৰ্গীয় কুঞ্জলাল হাগজাৰ তেখেতে মোৰ গ্ৰেণ্ডফাদাৰ নিচিনাই লাগে হাগজাৰ তাৰপাছত আহিছে তেনেকুৱা ভূপেনা হাচনু আহিছে তাৰপাছত প্ৰদীপ ডিফুচা তাৰপাছত আমাৰ এই তিলোত্তমা বাইদেউ এতিয়া প্ৰেজেণ্টলি তেখেতে পৰ্যায়ক্ৰমে আহি আছে আৰু মানে তো এইটো হিচাপে আমাৰ এটা মানে আছে আৰু মানে আসনটো ইয়াত এতিয়া তাৰপাছত আমাৰ ডিমাচা আমাৰ মূল উদ্দেশ্যত আমাৰ কাৰ্বি আংলঙত এই এনুৱেল ফেষ্টিভেল বুলি ক'লেতো বিজু ডিমা উইচ ইজ লাইক ওৱান অফ দ্য বিগেষ্ট ফেষ্টিভেল অফ ডিমাচা আৰু তাৰপাছত ডিমাচা বিষয়লৈতো আৰু আপোনালোকে এতিয়া ক'লেতো শেষ নহ'ব গতিকে আৰু আপোনালোকে এনচাইক্লোপিডিয়াত যাই কিনি বা উইকিপিডিয়াত চালেও আপুনি পাব নেটত চাৰ্চ কৰিলেও পাব সেইটোৱে আৰু মানে আমাৰ ডিমাচা হিচাপে আমাৰ মানে 40টা ক্লেন থাকে আৰু ফিমেল ক্লেনো আছে আমাৰ 42টা সেইটো মানে ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক আৰু যিহেতু মানে ডিমাচাৰ বিষয়লৈতো আৰু এতিয়ালৈকেতো আমাৰ মানে বেছিভাগ 26 সমষ্টিত আমাৰ মানে মেইনলিটো ধনশ্ৰী সমষ্টিত আছে লুম্বাজঙতো আছে ৱেষ্টত ফৰালে আমাৰ এই বিথুং ৰেংথুমাতো আছে আমৃতও আছে আমট্ৰেঙত আছে কপিলিত আছে তাৰপাছত হাওৰাঘাট অঞ্চলতো আছে নুমাটিতেও আছে সেই তেনেকুৱা আৰু মানে কিন্তু আমি ভাগ হৈ আছে আৰু মানে তেতিয়া ডিমাচা ষ্টুডেণ্টছ ইউনিয়ন আপোনালোকৰ যিটো সংগঠন এইটো অকল কাৰ্বি আংলঙতে এইটো আপোনালোকে জন্ম দিয়া নে আপোনালোকে কেন্দ্ৰীয় সমিতি হিচাপে সদৌ অসম ভিত্তিত বা কেন্দ্ৰীয় সমিতি হিচাপে আছে এইটো অলপ ক'ব নেকি ইয়াৰ বিষয়ে আচ্ছা আমাৰ ডিমাচা ষ্টুডেণ্ট ইউনিয়ন বুলি ক'লেতো ডিমাচাৰ ওৱান অফ দ্য অল্ডেষ্ট অৰ্গেনাইজেশ্যনছ এইটো established in the year 1955 under the founding presidency of late Hirembu Pratap Thausen and NC Kemprai. এইটো ডিমা হাউচত হৈছিলে যেতিয়া ডিমা হাউচত মানে কাউন্সিল পাইছিলে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল হিচাপে পোৱা টাইমত তেতিয়া মানে কাউন্সিলখন আগুৱাই লৈ যাবলৈ ভালকৈ চলাই লৈ যাবলৈ মানে মানুহ আগত আমি এডুকেটেড হ'ব লাগে বুলি তেখেতৰ নেতৃত্বত আজিলৈকে মানে কাউন্সিলখন চলাই লৈ যাবলৈ আমাৰ কাৰ্বি আংলঙত ডিমাচা ষ্টুডেণ্ট ইউনিয়ন গঠন হোৱাটো আগত ডাইৰেক্টলি DSU বুলি নাছিলে কিবা কাটচা বুলি আছিলে কাৰ্বি আংলং ডিমাচা ষ্টুডেণ্ট এছ'চিয়েশ্যন আছিলে তাৰপাছত নমেনক্লেচাৰটো আৰু কিবা চেঞ্জ হয় DSU ইয়াত মানে 1992-3 মানত গঠন হৈছে তাৰপাছত আজিৰ দিনতলৈকে মই বৰ্তমানৰ প্ৰেছিডেণ্ট হৈ আছোঁ সংগ্ৰামী হিচাপেতো আমাৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ মানে এডুকেশ্যন তাৰপাছত আমাৰ এমছ এণ্ড অবজেক্টিভটো এডুকেশ্যনৰ ওপৰত আছে আৰু আমাৰ উদ্দেশ্যটো হ'ল মানে আৰ্টিকেল 244A অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু যিহেতু আমি কাৰ্বি ছাত্ৰ সন্থা আৰু DSU মিলি কিনি মাও চাইন কৰিছোঁ 1995 এই কিবা তাৰপাছত আমি ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰি আছোঁ আৰু আজিৰ দিনৰ লগত শান্তিৰ কাৰণেও যে আমি মিলা প্ৰীতিকে থাকিবলৈ বিচাৰোঁ সেইটোৱে আৰু মানে আজিৰ দিনত ধন্যবাদ জনাইছোঁ ধীৰাজ ডিফুচালৈ ধন্যবাদ জনাইছোঁ পুনৰ আহিম আপোনালৈ কিন্তু মই এতিয়া আকৌ আমাৰ সৰ্জন হানছে ডাঙৰীয়ালৈ মই আকৌ আহিছোঁ যিহেতু নেকি আমি প্ৰতিগৰাকী আপোনালোকে একোটা আপোনালোকে দল সংগঠনৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে নহয় জানো আৰু যিহেতু নেকি সামূহিক উন্নয়নৰ কাৰণে আপোনালোকে কাম কৰি আহিছে এতিয়া যিহেতু নেকি আমি এতিয়া বৰ্তমানৰ সময় বুলি ক'লে এটা নিৰ্বাচনীৰ সময় নহয় জানো চাৰিওদিশতে এতিয়া নিৰ্বাচনীৰ বতাহ বলি আছে কিন্তু এইখিনিতে আমি নিৰ্বাচনত আমি সকলোৱে অংশগ্ৰহণ কৰিবই লাগিব এইটো ইচ্ছাকৃতভাৱে হওক বা অনিচ্ছাকৃতভাৱে হওক আমি পলিটিকেলি কোনোবাই ইনভলভ হৈ কোনোবাই তেওঁ কাম কৰিব বা নহয় তেওঁ ইনভলভ নহয় জানো তথাপিও আমি ইনভলভ হ'বই লাগিব ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি কিন্তু কথাটো হৈছে এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ কাৰ্বি আংলঙৰ বৰ্তমান যিটো পৰিৱেশ বিগত কেইবাবছৰ আগৰ পৰা বৰ্তমান কাৰ্বি আংলঙৰ পৰিৱেশ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰতে হওক বা ইয়াত শান্তিৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক কি ক'ব আপুনি কাৰ্বি আংলঙৰ বিষয়ে প্ৰথমতে ৰাজনীতিৰ বিষয় নোকোৱা আগতে মই কাৰ্বি আংলং বিষয়টো ক'ব বিচাৰিম আমি যদি 20 বছৰ আগত যদি চাওঁ আমাৰ কাৰ্বি আংলংখন তেন্তে তেতিয়া পৰিৱেশ আছিলে আমাৰ ইয়াত মিলিটেণ্ট প্ৰব্লেমটো আছে আমি চবে দেখা পাইছোঁ 100 ঘণ্টাই বন্ধ হয় কেতিয়াবা ইনডিফিনিট বন্ধ হয় আমি ভালকৈ পঢ়িব নোৱাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰী ইয়াত পৰীক্ষা ভালকৈ দিব নোৱাৰে আৰু যিকেইটা ছাত্ৰ ছাত্ৰী ঘৰৰ অৱস্থা ভাল আছে তেওঁলোকে বাহিৰত যায় তেওঁলোকে তাতে পঢ়া শুনা কৰে কিন্তু যাৰ নাই ইয়াত তেওঁলোকে ক'ত পঢ়িব ক'ত যাব আৰু দ্বিতীয় কথা হ'ল এতিয়া মিলিটেণ্ট
যোনটো সমস্যা আছিলে এইটো নাই এতিয়া বৰ্তমান শান্তি পৰিৱেশ আছে আৰু গোটেই সমগ্ৰ কাৰ্বি আংলং এতিয়া যদি আমি ৰাতি 1টা বজাত বা 2টা বজাত গ'লেও আজি তাৰিখত আমি ভয় ভাবুকি বা আমাৰ অন্য জনগোষ্ঠীহঁতৰ লগত বা অন্য বেলেগ সম্প্ৰদায়ক মানুহ হেণ্ডকো যদি লগ পাওঁ ৰাতি দিনত নিশাই হওক তেন্তে এনেকুৱা পৰিৱেশ নাই যে আমি ভয় কৰিম বা ভয়ত আমি যাব লাগে বা কাকবা লৈ যাবলৈ বা পুলিচক জনাই থ'ব লাগে তেনেকৈ পৰিৱেশ নাই তাৰ লগে লগে মূল কথা হ'ল ৰাজনীতিৰ কথা আৰু ভাৰত হ'ল এটা গণতান্ত্ৰিক দেশ চবতকৈ বিশ্বত এটা গণতান্ত্ৰিক দেশ ভাৰতক বুলি কয় গতিকে আমি সকলোকে ব্যক্তি 5 বছৰৰ কাৰণে আমি নিজ সমষ্টিৰ পৰা আমি এটা প্ৰতিনিধি আমি পঠাওঁ য'তনো লোকসভাত তাত পঠাওঁ আমাৰ যিবোৰ সমস্যা আছে আৰু আমাৰ জিলাত বা আমাৰ যোনটো সমষ্টিত এইবোৰ সমস্যাবোৰ তাতে কথা কয় তেওঁলোকক হয় উপস্থাপন কৰি তেওঁলোকৰ এই সমস্যাটো কেনেকৈ সমাধান কৰিব এই বিষয় লৈ আমি পঠাওঁ কিন্তু দেখা পাইছোঁ যোৱা 10 বছৰ ইয়াত 15 বছৰ কংগ্ৰেছ চৰকাৰ ইয়াতে শাসন কৰিলে তেতিয়া কংগ্ৰেছ চৰকাৰ শাসন কৰোঁতে অকল আমি ডেভেলপমেণ্টটো একো দেখাই নাই অকল যেতিয়া ইলেকশ্যন আহিব তেতিয়া ব্লেংকেট বিতৰণ দেখা পাব বা আপোনাৰ এই মচৰ আঁঠুৰদানি এইবিলাক দেখা পাব ঠিক তেনেধৰণে অসমৰ ৰাইজ বা কাৰ্বি আংলং ৰাইজেও যেতিয়া 2014 লোকসভা নিৰ্বাচন আছিলে বা 2014 বা 2016 তেতিয়া ক'ব লাগিব যে মানুহকেইটা ভাবিছে অসমৰ ৰাইজে ভাবিছে যে অসম এতিয়া সলনি হ'ব লাগিব অসমত এতিয়া উন্নয়ন হ'ব লাগিব অসমত যিবোৰ যুৱতী আছে তেওঁলোকৰ সংস্থাপনৰ প্ৰয়োজন আছে বুলি কৈ মানুহে 85% মানুহে 2014 চনত বিজেপিক ভোট দি তেওঁলোকক জয়লাভ কৰি তেওঁলোকৰ দিল্লী দিছপুৰ একেটা চৰকাৰ আমাৰ কাৰ্বি আংলঙত একেটা চৰকাৰ তেওঁলোকে কয় 2টা চৰকাৰ কিন্তু আমাৰ যদি আমাৰ কাৰ্বি আংলঙত যদি চাওঁ 3টা চৰকাৰ আৰু 3টা ট্ৰিপল ডি তাৰ উপৰিও হেণ্টে প্ৰতিশ্ৰুতি দিছিলে যে স্মাৰ্ট চিটি বছৰে যুৱক যুৱতীসকল সংস্থাপন তাৰপিছত কৈছে 15 লাখ 5 লাখ টকা কিবা দিম বুলি তাৰপিছত পেট্ৰলৰ দাম কমাম বুলি কৈছে আৰু শিক্ষা ক্ষেত্ৰত তেওঁলোকে উন্নয়ন কৰিম বা আন বিষয় তেওঁলোকে সমাধান কৰিব তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজি তাৰিখত 10 বছৰ সম্পূৰ্ণ হ'ব গৈ আছে আজি তাৰিখত আমি দেখা পাইছোঁ ইয়াত স্মাৰ্ট চিটিও নাই ইয়াত যিবোৰ ল'ৰা ছোৱালী সংস্থাপন দিব পৰা নাই আৰু যিবোৰ উন্নয়ন কাম অকল আমি চহৰত দেখা পাইছোঁ কিন্তু আন ভিতৰ গাঁও যদি আমি যদি যাওঁ বা কেমেৰা যদি লৈ যাওঁ তেন্তে দেখা পাম যে না ৰাস্তা পদূলি ভাল আছে না খোৱা পানী ভাল আছে না স্বাস্থ্য জাগা ভাল আছে না আপোনাৰ তেনেকৈ এটা গাঁও আছে য'তনো আপোনাৰ এম্বুলেঞ্চো যাব নোৱাৰে ঠিক তেনেকুৱা গাঁও আছে গতিকে অকল আমাৰ চহৰটো অকল উন্নয়ন হ'লে নহ'ব ডাঙৰ বিল্ডিং বনালে নহ'ব আমাৰ এই চৰকাৰে অকল এতিয়া আজিও আমাৰ ইয়াত হিমন্ত বিশ্ব শৰ্মা আহিছে অসমৰ মুখ্যমন্ত্ৰী তেখেতে কৈছে যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ অৰুণোদয় স্কিম যদি পোৱা নাই সেইটো দি দিম তেওঁলোকৰ এইটো উদ্দেশ্য হ'ব নালাগিছিল তেওঁলোকে ক'ব লাগিছিল কাৰ ঘৰ কিমানটা ল'ৰা ছোৱালী মাষ্টাৰ ডিগ্ৰী পাছ কৰা আছে কিমানটা ছাত্ৰ ছাত্ৰীয়ে আমাৰ কাৰ্বি আংলং কলেজৰ পৰা বা আমাৰ ডিফু কেম্পাছৰ পৰা কিমান ছাত্ৰ ছাত্ৰী বছৰে কিমান ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা পাছ কৰি আহে কি কাম কৰি আছে আৰু এইটো লিষ্ট দিয়ক আমাক তেওঁলোকক আমি সংস্থাপন দিম বুলি এইটো প্ৰতিশ্ৰুতি দিব লাগিছিল এই অৰুণোদয় 1200 টকাত যি এটা ঘৰ সংসাৰ চলিব বুলি এইটো মিছা কথা ভুৱা কথা আৰু তেওঁলোকে কৈছে যে কাৰ্বি আংলংখন দিল্লীৰ পৰা দিছপুৰ পৰা আমি ডাইৰেক্ট ডিফুলৈ আমি পইচা পঠাম উন্নয়ন কাম কৰিম বুলি উন্নয়ন কাম হৈছে হোৱা নাই বুলি কোৱা নাই আমি উন্নয়ন কাম অকল 4-5 কিলোমিটাৰ ৰেডিয়াছ ভিতৰতে হৈছে কিন্তু আমি দেখা পাইছোঁ আজি ইয়াত আমাৰ কলেজখন যোনটো এটা কলেজ ডিফু গভৰ্ণমেণ্ট কলেজ আজিলৈকে ইয়াত আপগ্ৰেড কৰিব পৰা নাই আৰু যিবোৰ তাত পোষ্ট আছে ভেকেঞ্চি আছে তাত আজিলৈকে অসম চৰকাৰে গুৰুত্ব দিয়া নাই কি আমাৰ কাৰ্বি আংলং ছাত্ৰ ছাত্ৰীয়ে বা আমি পাহাৰীয়া জিলা বুলি আমাৰ ছাত্ৰ ছাত্ৰীয়ে অকল ইয়াতে পঢ়ি থাকিব লাগিব নেকি নহ'ব আমাৰ ইয়াতে আপোনাৰ ইঞ্জিনিয়াৰিং কলেজ লাগিব আমাৰ ইয়াতে ছায়েন্স কলেজ লাগিব লগতে আমাৰ ইয়াতে কমাৰ্চ কলেজ লাগিব ঠিক তেনেধৰণে আজি আমাৰ ডিফু কেম্পাছ দিছে ডিফু কেম্পাছ আজিলৈকে তেওঁলোকে অকল কেম্পাছ হিচাপে দিছে কিন্তু আজিলৈকে ফুল ফ্লেজেড ইউনিভাৰ্চিটি কিয় গ্ৰাণ্ট কৰা নাই তেওঁলোকে আজি দেখা পাইছে আপুনি দেখা পাব আমাৰ মেডিকেল কলেজ 2-3 মাহ আগত অসমৰ স্বাস্থ্য মন্ত্ৰী কৈছে যে ডিফু মেডিকেল কলেজখন এতিয়া আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাম বুলি কৈছে এইটো ভুৱা কথা বৰ্তমানৰ মুখ্যমন্ত্ৰী প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তেখেতে আহিছে বাৰ তেখেতে আহে কাৰ্বি আংলঙৰ জাগাত তেখেতে আহি আজিলৈকে আমনি পোৱা নাই মানে মূল কথা হৈ গ'ল যে তেওঁলোকে আহে ইয়াত অকল বিশ্ৰাম ল'ব আহে কিন্তু আজি তাৰিখত যদি কোনোবা বা ডাঙৰ বেমাৰ যদি হয়
ডক্টৰকেইটা কিয় ৰিফাৰ দিয়ে গুৱাহাটী বা ডিমাপুৰ? আমাৰ ইয়াত অসম চৰকাৰৰ ইমানেই পইচাৰ কি কয় নাইকিয়া হৈছেনে তেওঁলোকে ইয়াত অকল পেৰাচিটামল আৰু গেছৰ টেবলেটহে থয়। মানে ভাল চিকিৎসা ব্যৱস্থা নাই বুলি ক'ব বিচাৰিছে? ব্যৱস্থা নাই, আজিলৈকে ব্যৱস্থা নাই ইয়াত। আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত একদম ব্যৱস্থা নাই। তাৰপিছত আপোনাৰ কয় যে আমাৰ কোৱালিটি এডুকেশ্যন কথা কৈ থাকে, কোৱালিটি এডুকেশ্যন। কিন্তু আমি দেখা পাইছোঁ যোৱাবাৰ গুণোৎসৱত আমাৰ লাষ্ট লাইনতে আছে, গুণটো একো দেখা পোৱা নাই, অকল উৎসৱে হৈ আছে। উৎসৱ নামত কোটি কোটি টকা পেলাই আছে, কিন্তু অকল গুণটো একো আমি দেখা পোৱা নাই, কিন্তু উৎসৱটো আমি সদায় দেখা পাই আছোঁ। ঠিক তেনেধৰণে আমাৰ কাৰ্বি আংলংখন যদি আগুৱাই যাব লাগিব, তেন্তে বৰ্তমান থকা যিবোৰ ৰাজনীতি কৰি আছে বা ৰাজনীতিৰ ক্ষেত্ৰত কৰ্মচাৰী আছে, তেওঁলোকৰ প্ৰথম উদ্দেশ্য ল'ব লাগিব যে যিমান সিহঁতৰ ল'ৰা ছোৱালী আছে প্ৰথম গভৰ্ণমেণ্ট স্কুলত পঠাওক, গভৰ্ণমেণ্ট স্কুল পঠাওক, তাৰপিছত ৰাইজে আল্টিমেটলি তাতে পঠাব। তেতিয়াহ'লে আমাৰ শিক্ষাৰ সমস্যা তাত পৰা আৰম্ভ হ'ব আৰু সলনি হ'ব বুলি মই আশা কৰিছোঁ। হয়, আপুনি ক'ব বিচাৰিছে যে ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে উন্নয়ন আৰু পৰিৱৰ্তন সেয়া ফটা ঢোলহে বজাই আছে? এইটো মিছা কথা নহয়, এইটো সত্য কথা। যোৱাকালি 1 তাৰিখ আছিলে, এপ্ৰিল ফুল। প্ৰতি বছৰ আমি এপ্ৰিল ফুল আমি পাওঁৱে, বা মানুহক আমি কেতিয়াবা আমি জোকাওঁ বা ধেমালি কৰোঁ। কিন্তু বিজেপি চৰকাৰ 2014 চনৰ পৰা এতিয়া 2024লৈকে সদায় এপ্ৰিল ফুলেই দি আছে। 80 দিন বুলি কৈতো আজিলৈকে 80 দিনেই দেখা নাই। হয় আন স্কিম দি আছে, কিন্তু সাধাৰণ ৰাইজে যেতিয়া বজাৰ কিবা সামগ্ৰী কিনিব গ'লে দামকেইটা বঢ়াই গৈ আছে, তেন্তে জনসাধাৰণ ৰাইজে কি কৰিব? অকল 1200 টকা দি আন বস্তুকেইটা GST টেক্স লগাই মেলি আমাক লুটি আছে তেওঁলোকে। আৰু ইয়াত অকল বিজেপিয়ে তেওঁলোকৰ কৰ্পৰেট ছেক্টৰটো তেওঁলোকে আগবঢ়াই গৈ আছে, কিন্তু পিছপৰত থকা বা BPL ফেমিলি তেওঁলোকে একো পোৱা নাই। তেওঁলোকে কৰিছে অকল যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে তেওঁলোকে দিছিলে অকল কি কয় আপোনাৰ আঁঠুৱা দিছিলে, তাৰপিছত কম্বল, পাতল কম্বল দিছে। এতিয়া বিজেপি চৰকাৰ কি কৰিছে? তেওঁলোকে ছেমে কৰিছে, কিন্তু অকল বস্তুটো চেঞ্জ কৰিছে। আগত কম্বল দিছিলে, আঁঠুৱা দি আছিলে, এতিয়া তেওঁলোকে কি কৰিছে? অৰুণোদয় 1200 টকা দি এটা ঘৰ সংসাৰ নচলে। আৰু বিশ্বাস নকৰিব, এতিয়া গভ কলেজ আমাৰ চৰকাৰী কলেজ, কিছুমান আন স্কুল আছে, প্ৰাইভেট স্কুল, তাত আপোনাৰ মান্থলি ফিজ 2000-2500। তেন্তে 1200 টকা দিয়ে অৰুণোদয় আঁচনিতে কিবা চলিবনে ঘৰত? এইটো আচৰিত কথা। হয়, আপোনাৰ ওচৰত মই আকৌ আহিম, কিন্তু মই লাইচন ইংলেং ডাঙৰীয়াৰ ওচৰলৈ আহিম। যিহেতু নেকি বৰ্তমান কাৰ্বি আংলং জিলা অৰ্থাৎ কাৰ্বি আংলং অট'নমাছ কাউন্সিল যিহেতু নেকি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন চলাই থকা হৈছে, নহয় জানো? আৰু তেওঁলোকৰ শ্লোগান হৈছে উন্নয়ন আৰু পৰিৱৰ্তন। আপুনি কাৰ্বি আংলঙৰ যিটো মানে পৰিস্থিতি বা আপুনি ছবি, তেওঁলোকৰ যি প্ৰতিশ্ৰুতি পৰিৱৰ্তন আৰু উন্নয়ন, সেয়া পৰিৱৰ্তন আৰু উন্নয়ন হৈছে বুলি আপুনি ভাবে নেকি? কি ক'ব আপুনি? এইখিনি এটা কথা চাব লাগিব, আমি আগত যিখিনি আমি অলপ বেকজ চাব লাগিব। হয়, সৰ্জনে ঠিকে কৈছে, আগতকৈতো এতিয়া অলপ ডেভেলপ হৈছে, এইটো হয়, আৰু কৰিবলগীয়া আছে, সেইটো হয়। এইটো দুটা কথা আমি চাব লাগিব, কিন্তু কেনেধৰণে সম্ভৱ হ'ব এইটো হৈছে আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে সামগ্ৰিকভাৱে আমি কৈছিলোঁ যে এখন কাৰ্বি আংলঙত আমি একেবাৰত এদিনত সম্ভৱ নহ'ব, যোনে যাৰে চৰকাৰ নহয়। আৰু অট'নমাছ কাউন্সিলৰ যিটো পুঁজি আমি চাব লাগিব, পুঁজি লোকেশ্যনটো আমি কিমান পাওঁ, পুঁজি টাৰ্গেটটো কি আছিলে, এডুকেশ্যনৰ ক্ষেত্ৰত কিমান টাৰ্গেট আছে, বা আমাৰ যিকোনো ক্ষেত্ৰতে 30 ডিপাৰ্টমেণ্ট আমি পাইছোঁ MOU চুক্তি হোৱাৰ পিছত। এই 30 ডিপাৰ্টমেণ্টে কিমান বাজেটত কাম হৈছে, তাতকৈ মই দেখিছোঁ এতিয়া যদিও কাৰ্বি আংলঙত অলপ ডেভেলপ হৈছেতো, এইটোতো চবেই স্বীকাৰ কৰিছে, আৰু হয়তো চাগে চহৰৰ অঞ্চলত আৰম্ভ কৰিছে। আৰু মই কোৱা নাই এতিয়া আগৰ তুলনাত কথা কৈছোঁ দেই, এতিয়া নালাগে বুলি কথা কোৱা নাই, আগৰ তুলনাত যদি কওঁ কিন্তু মানে বহুত হৈছে বুলি ক'ব পাৰোঁ। এতিয়া আমি কওঁ যে ডিফুত নিচিনা জেগাত আগৰ আমাৰ বন্ধু বান্ধৱীবিলাকে যদি আহিলে ডিফু কি অৱস্থাত আছিলে কয়, এতিয়া ডিফু আহিলে ভাল লাগে দেই, এইটোতো সঁচা। কিন্তু মই কওঁ যে গাঁও লেভেলত এতিয়াও কৰিবলগীয়া প্ৰয়োজন আছে। তথাপিও মই একজন ব্যক্তি, মই এতিয়া CM ছাৰক মই ধন্যবাদ, ডাইৰেক্টলি আপোনালৈ কয় বিজেপি ছাপোৰ্ট বুলি ক'লেও যদি কয় ঠিকে আছে, মই এইটো স্বীকাৰ কৰিম। কিন্তু মই CM বৰ্তমান যিটো ডক্টৰ তুলিৰাম ৰংহাং ছাৰক মই এটা কথা দেখিছোঁ, তেখেতৰ যিটো কৰ্ম কৰা, তেখেতৰ মানে দিন ৰাতি কেতিয়া শুইছে কেতিয়া উঠিছে সেইটো সময় নহয়, য'তেই যাব তাৰ কামৰ ওপৰতে টাৰ্গেট কৰি পেলাই কাম আগুৱাই থাকে। মই ভাবোঁ তেনেকৈ আমি যদি এনেকৈ কৰিব, যিটো ইচ্ছা কৰিছে মানুহটো, আৰু চেণ্ট্ৰেল স্কিমৰ যিমানখিনিত ইয়াত যেনেকৈ তেখেতে টাৰ্গেট কৰিছে, আজি মই যদি ক'ব বিচাৰোঁ দকমুকাৰ পৰা মানে এই কাজিৰঙালৈকে যোৱা ৰাস্তাত
অসমমালা নে কি এটা টাৰ্গেট লৈছে কিমান কোটি টকা 100 কোটি টকা তাৰ 300 কোটি টকা অধিক আৰু এফালে যদি মই কওঁ যদি এইটোতো চহৰ নহয় মানে হাওৰাঘাটৰ পৰা আৰম্ভ কৰি এইটো মানে মেঘালয় বৰ্ডাৰলৈকে যিটো ৱেষ্ট কাৰ্বি আংলঙৰ ৰাস্তাত আৰু এতিয়া বৰপুং তাৰাপুঙৰ ৰাস্তা কথাটো মানুহে কৈ আছে এতিয়া অলৰেডি টেণ্ডাৰ হৈ গ'ল বুলি যদি কয় মই ভাবিছোঁ টাৰ্গেট কৰাটো কিন্তু যিটো মানে সময় লাগিছে এনেধৰণে সঠিক পুঁজিও নাছিলে চাগে সম্ভৱ আৰু এইটো কৰাৰ ক্ষেত্ৰত মই ভাবোঁ তেখেতৰ যিটো কৰিব ইচ্ছা কৰা মানুহক আমি সমৰ্থন কৰাও প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ খালি আমি সদায় মানে কি বুলি কয় সমালোচনা বুলি মই ভাবিলে পলিটিকেল পাৰ্টিবিলাকে যদি ভাবে এইটো ভুল হ'ব কিন্তু পৰামৰ্শ হিচাপে কি কৰিব লাগিব বুলি যদি পৰামৰ্শ হিচাপে যায় নিশ্চয় এতিয়া যিটো CM আছে কাম কৰা ইচ্ছা মানুহটো আছে আৰু মই ক'ব বিচাৰিছোঁ এতিয়া কাৰ্বি আংলঙৰ প্ৰেক্ষাপটত মানুহে কৈছে যে ইয়াত মানে মই যদি কওঁ এজন মোৰ ব্যক্তি হিচাপে মই কালি ভোট দিম কোনোবাই মোক কৈছে মই এইটো সঁচাকৈ মই যিটো মানে সংগঠন কৰিছোঁ মই ৰাজনৈতিক সংগঠনে কৰিছোঁ সামাজিকৰ কামৰ কাৰণে কিন্তু মোৰ যেতিয়া ভোটদান কৰিব মই ভোটদান হোৱাৰ লগে লগে যদি মই তাত মই পলিটিকেল হয় মই বিজেপিক হ'লেও ভোট দিব লাগিব যদি কোনোবাই কয় মই ভিতৰে মই ভোট দিম মই ওপৰে ভোট দিম পাৰ্থক্য একেটাই মানে ডিফাৰেঞ্চ হ'ব পাৰে কিন্তু টাৰ্গেট একেই মই সেইকাৰণে কৈছোঁ মই মানে সচেতন নাগৰিক আজি আমাৰ মানে যুৱক সমাজে বা ছাত্ৰ সমাজে এটা বিবেচনা লোৱা প্ৰয়োজন আছে যাক আমি দিম যাক আমি টাৰ্গেট কৰিম এই মানুহজনে যে কাৰ্বি আংলঙৰ প্ৰতিত কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ এই যে আগুৱাই লৈ যোৱা এটা টাৰ্গেট কৰিব পাৰে আৰু কাৰ্বি আংলঙৰ বহুতকেইটা সমস্যা আছে এই সমস্যাবিলাকৰ কথাত উত্থাপন কৰিব পাৰে বা আমাৰ মানে বিধান মানে কি বুলি কয় সাংসদত যদি আমাৰ ইয়াৰ কথাখিনি যদি উত্থাপন কৰিব পৰা ব্যক্তিক আমি সচেতন নাগৰিকসকলে দিব লাগে আৰু ইয়াত কাৰ্বি আংলঙৰ এটা সমস্যা আছে মই যদি কওঁ এতিয়া আমি দেখিছোঁ কাৰ্বি আংলঙত আপোনালোকে ঠিকেই কৈছে মোক সুধিছে যে কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ মানে এনেকৈ চৰকাৰ হৈ গ'ল ২৬টা সমষ্টি বিজেপিত আছে ছেকেণ্ডলি কথাটো হৈছে বিজেপি আৰু আনটো হৈছে আগৰো MP বিজেপি আছে MLA কেইজনমান বিজেপিত আছে দুটা মানে সাহিত্য পৰিষদতো ডিমা হাছাও সাহিত্য পৰিষদ আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ দুটা জিলাতো মানে বিজেপিয়ে হেৰিত আছে আৰু ইয়াত কাৰ্বি আংলঙতো এনেকুৱা হৈ গ'ল যে টাউন কমিটি চহৰ কমিটি যিবিলাক মানে মিউনিচিপাল কয় আজিৰ দিনত মিউনিচিপালতো মানে বিজেপি দখলত আছে ইভেন মানে কি বুলি কয় এইটো তলৰ পৰ্যায়লৈকে বিজেপি দখলত আছে গতিকে মই ভাবোঁ এতিয়া কাৰ্বি আংলঙত এটা হ'ব লাগিছিল যে অপজিশ্যনবিলাকে বিজেপি এগেইনষ্ট মানে অপজিশ্যন এনেকৈ যদি হ'লেহেঁতেন কাৰ্বি আংলঙৰ প্ৰতিদ্বন্দ্বিতা কিবা কৰিব পাৰিলেহেঁতেন এতিয়া আজি যিটো মানে মানুহবিলাকৰ যিটো উৎসাহ মই দেখিছোঁ বিজেপি মিটিঙত অহা মানুহখিনিক মই দেখিছোঁ সেইটো তাত পৰা মই এটা প্ৰমাণ পাইছোঁ যে এইটো বোলে ডিফুত বিধানসভাত এলেকাৰ পৰা মানুহ গোটাইছে যদি তেনেকৈ হয় তেতিয়াহ'লে আজিতো মানে সৰহসংখ্যক মানুহ ইমান মানুহখিনি ক'ৰ পৰা আহিছে কি কাৰণে আহিছে যদি মই ভাবোঁ এতিয়া অপজিশ্যন হিচাপে কোন আছে এতিয়া APHLC আনটো হৈছে ASDC আৰু আনটো হৈছে মানে কংগ্ৰেছৰ মানুহবিলাকে ক্লেংডু নিংটিৰ পৰা আদি কৰি ক্লেংডু নিংটি বুলি কোৱাৰ লগে লগে বীৰেন সিং টি মানে একদম ইন্দিৰা গান্ধী দিনৰ পৰা কংগ্ৰেছৰ MP আছে খানদানটো মানে খানদানটো কংগ্ৰেছ আছিলে খৰচিং টি ল'ৰাৰ নিচিনা মানুহ ক'বলৈ গ'লে ডক্টৰ জয়ন্ত ৰংপিৰ নিচিনা ল'ৰাৰ মানুহ এনেকৈ মানে সামগ্ৰিকভাৱে যদি চাই যাৰ পলিটিকেল মানে আগৰখিনিৰ পৰা মানে তেওঁলোকৰ অভিজ্ঞতা আছে তেওঁলোকৰ মানে এই বস্তুটো মই কৈ আছোঁ যদি অপজিশ্যনবিলাকে যদি ইয়াতে ইণ্ডিয়ান এলায়েন্সৰ কথা ক'লেও ইয়াত ইণ্ডিয়ান এলায়েন্স হোৱা নাই যিটো কথা মই ক'ব বিচাৰিছোঁ গতিকে যদি হয় তেতিয়াহ'লে মই দেখিছোঁ যে বিজেপি এটা জিকা সম্ভাৱনা বুলি নহয় ক্লিয়াৰ বুলি মই ক'ব বিচাৰিছোঁ মানে আপুনি ক'ব বিচাৰিছে এবাৰ লোকসভা নিৰ্বাচনতো পদুম ফুলে ফুলিব পদুম ফুলে ফুলিব নিশ্চয় কাৰ্বি আংলঙৰ কথাটো কৈছে গম পাইছোঁ কথা কোৱা নাই কাৰ্বি আংলঙৰ কথা কিয়নো অপজিশ্যনটো এতিয়া মানে নাইকিয়া হৈ যোৱা মই অনুভৱ কৰিছোঁ মই এক মানে সচেতন বুলি এইখিনিতে মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি এটা কথা উল্লেখ কৰিছে বা আপুনি স্বীকাৰ কৰিছে যে কাৰ্বি আংলঙত উন্নয়নো হৈছে পৰিৱৰ্তনো হৈছে আৰু ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলং কিন্তু এটা পৰ্যায়ত তেওঁ কিন্তু আগুৱাই লৈ যাব পাৰিব বুলি আপুনি বিশ্বাস ৰাখিছে নহয় জানো এইখিনিতে এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ বা আপোনাক সুধিব বিচাৰোঁ আপোনালোকৰ HPCFৰ বা কাৰ্বি ছাত্ৰ সন্থা বা আমাৰ যিমান কাৰ্বি আংলঙৰ দল সংগঠন আছে সকলোৰে এটাই আমাৰ সকলোৰে
দাবী বুলি ক'লে আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যন নহয় জানো যদি ইমপ্লিমেণ্টেশ্যনৰ কথা কওঁ শেষৰ সময়ত যদি আমি চাওঁ কাৰ্বি আংলঙত ৰাজনাথ সিং আহিছিলে তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে যে ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰক জিকাওক আপোনালোকৰ যিটো ডিমাণ্ড কাৰ্বি আংলঙৰ যিটো ডিমাণ্ড আৰ্টিকল 244A ইমপ্লিমেণ্টেশ্যন কৰিম বুলি কৈছে কিন্তু প্ৰায় এতিয়া 10 বছৰ সম্পূৰ্ণ হৈছে বিজেপি চৰকাৰ জয়যুক্ত হোৱা কিন্তু আজিৰ তাৰিখলৈকেতো কোনো ধৰণৰ কাৰ্যকৰী কৰা নাই কি ক'ব আপুনি নাই সেইখিনিয়ে মই ক'ব বিচাৰিছোঁ ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ নেতৃত্বত এটাই কথাই আমি তেখেতক এটা বস্তুৱে সমৰ্থন বুলি হিচাপত মই কৈছিলোঁ ছাপৰ্ট কথা এই এটা কথাই মই কৈছিলোঁ যে CM ছাৰৰ যিটো তেখেতৰ টাৰ্গেট সমগ্ৰ মানে কাৰ্বি আংলঙৰ কথা কৈছোঁ তেখেতে আন্দোলন কৰাটো ধাৰণাও আন্দোলন হয় মানে যদি আমি যদি কয় চৰকাৰৰ ক্ষেত্ৰতো এটা আন্দোলন হয় যদি কাৰ্বি আংলঙৰ এটা বস্তু মই দেখিছোঁ যে সমগ্ৰ অসমততো বিধানসভা সমষ্টিত বঢ়োৱা নাই কিন্তু কাৰ্বি আংলঙৰ আমি এটা পাইছোঁ সেইটো ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বৰ দিনত হৈছে এইটোতো আমি স্বীকাৰ কৰাৰ প্ৰয়োজন বুলি মই ভাবোঁ আৰু এতিয়া মই ভাবোঁ যদি আমি কনভিনচিংটো হয়তো চাগে আমি অসম চৰকাৰকো কনভিন্স কৰিব পৰা নাই নেকি বা মই ভাবোঁ যদি কেন্দ্ৰীয় চৰকাৰকো আমাৰ কনভিনচিং মই সামান্য কথা ক'ব বিচাৰিছোঁ মই আজিৰ দিনততো মই AASU সংগঠনকো মই কনভিন্স কৰিব পৰা নাই নেকি অট'নমাছ ষ্টেটৰ কথা মই নিজকে মই অনুভৱ প্ৰশ্ন কৰিছে মই সেইকাৰণে কৈছোঁ মই ডক্টৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত যদি সকলোৱে সমৰ্থন কৰিলে বা যদি সঁচাকৈ যদি ছাপোৰ্ট কৰে এনেকৈ কৰিব ইচ্ছা কৰে মানুহক মই যদি কৰিলে মই ভাবোঁ আপুনি এইটো ক'ব বিচাৰিছে নেকি যে 10 বছৰটো পৰ্যাপ্ত হোৱা নাই মানে 10 বছৰটো মানে কম হৈছে সময় আৰু সময় দিব লাগিব না সময় মানে কি মই এটা কথা ক'ব বিচাৰিছোঁ আমাৰ যে সাংসদৰ কথা কৈ আছোঁ না মই শেষ হোৱা নাই আপুনি যিটো হেৰি কৰা টাইমত মই যিটো আমাৰ কাৰ্বি আংলঙৰ প্ৰতিনিধিৰ কথা কৈছোঁ প্ৰতিনিধি আমি যাক দিব লাগে কাৰ্বি আংলঙৰ কথা উত্থাপন কৰিব পৰা মানুহজনক লাগে বুলি যে মই কৈছিলোঁ শেষত মই এইটো টাৰ্গেটতে মই ক'ব বিচাৰিছোঁ এতিয়া যিটো যোৱাবাৰ হৰেণ সিং বেৰ কথা বহুতখিনি মানুহে কাম কৰা নাই বহুতখিনি কথা কৰা নাই বুলি কৈছে অট'নমাছ ষ্টেটত মানে উত্থাপন কৰিব পৰা নাই কৈছে মই সেইকাৰণে মই এতিয়াও যদি মই বিজেপিক যদি জিকে কোনোবা এজনটো জিকিব কংগ্ৰেছ কিবা কিবিটো সম্ভাৱনা কৈছোঁ মই বিজেপি সম্ভাৱনাটো আছে প্ৰভাৱ আছে ইয়াত কাৰণ ইয়াত অল মানে দুটা জিলাত বিজেপি দখলত আছে মই এটাই মোৰ পৰামৰ্শ নহয় কিন্তু মই এটা মোৰ ফালৰ পৰা যিটো মই এনালাইজ কৰিছোঁ যদি এইবাৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছ ছাৰে যদি জিকে তেখেতো কাৰ্বি আংলঙৰ কথা অট'নমাছ ষ্টেট কথাই কওক বা অকল অট'নমাছ ষ্টেটৰ কথা নহয় শিক্ষা ক্ষেত্ৰতে হওক বিভিন্ন সৰ্বাংগীন উন্নয়নৰ কথাই কওক যে কিন্তু তাত সাংসদত উত্থাপন কৰাত আগ্ৰহৰ নিচিনা কৰিব নালাগে এতিয়া কাম কৰা তেনেধৰণে আগুৱাই যাব লাগিব বুলি মই মোৰ ফালৰ পৰা মই তেখেতক অনুৰোধ কৰিছোঁ এইটো আৰু দ্বিতীয় কথাটো হৈছে কাৰ্বি আংলঙত মই যদি বিশ্বাসৰ কথা কৈছোঁ দেই মানে ৰাজনৈতিকত যদি আমি এতিয়া অৰাজনৈতিক সংগঠনে বুলি কৈছে কিন্তু অৰিয়েণ্টেশ্যনৰ কথাই মই কৈ আছিলোঁ বাৰম্বাৰ মানে মোৰ টাৰ্গেটটো আছিলে যে কাৰ্বি আংলঙত যদি বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা আৰু কাৰ্বি আংলঙৰ মূল সমস্যা সমাধান কৰিবলৈ হ'লে সাংবিধানিক 244টো ৰূপায়ণ কৰিব লাগে চৰকাৰখনে আৰু এই কথাটো মই ভাবিছোঁ যে কাৰ্বি আংলং সাহিত্য পৰিষদৰ যিটো টিম কাৰ্বি আংলং তেওঁলোকৰ নিজৰ ইচ্ছা মানে হ'ব বুলি মই অনুভৱ কৰিছোঁ আগন্তুক মানে তেখেতে বাৰম্বাৰ কৈ আছে যে আমিও কাৰ্বি ছাত্ৰ সন্থাৰ মই থাকোঁতেও এইটোৱে কথা আছিলে যে দুটা কথা সীমা সমস্যা আৰু অট'নমাছ ষ্টেটৰ মানে সমস্যাটো আমি বহুতখিনি ৰাজনৈতিক ভোটটো মানে পাবলৈ কাৰণে ৰাজনৈতিক কৰিব নালাগে ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী আছে মই ভাবোঁ AASUৰ পৰা আদি কৰি কাৰ্বি আংলঙৰ বিভিন্ন ছাত্ৰ সংগঠনবিলাকে এটা অনুভৱ কৰক যে এইটো আমি পলিটিকেলাইজ মানে ভোট আদায় কৰিবলৈ কাৰণে অট'নমাছ ষ্টেটটো ৰূপায়ণ কৰিব নালাগে অট'নমাছ ষ্টেটৰ এনেকৈ ৰূপায়ণ কৰিব লাগিব বিভিন্ন জাতি জনগোষ্ঠী যিটো আশা আৰু আকাংক্ষা পূৰণৰ স্বাৰ্থতহে আমি অট'নমাছ ষ্টেটটো পাব লাগে এই কথাহে আমি ক'ব লাগে হয় আচলতে মই খুব চমুকে আপোনাৰ পৰাই আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ কথাৰ পৰা বহু কথা মানে প্ৰশ্ন মানে ৰাইজে জানিব বিচাৰিছে আচলতে সেইখিনি কথা কিন্তু আপোনাৰ মুখৰ পৰা জানিব পাৰিছোঁ এটা কথা আমি উল্লেখ কৰিব লাগিব এতিয়া যিহেতু নেকি আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ ডক্টৰ তুলিৰাম ৰংহাং সেই সময়তে কিন্তু হৰেণ সিং বে ডাঙৰীয়াও কিন্তু জয়যুক্ত হৈছিলে কিন্তু তেওঁৰ লিডাৰশ্বিপত কাৰ্বি আংলঙত আপুনি কৈছিলে বা সৰ্জন হানছে ডাঙৰীয়াই কৈছে যে তিনিটা চৰকাৰ কাৰ্বি আংলঙত হওক বা অসম চৰকাৰতে হওক বা কেন্দ্ৰীয় চৰকাৰেই হওক গোটেই বিজেপি আৰু তেতিয়া হৰেণ সিং বে ডাঙৰীয়াও কিন্তু বিজেপিত আছিলে তেতিয়া CM কিন্তু ডক্টৰ তুলিৰাম
তুলিৰাম ৰংহাঙে আছিলে কিন্তু সেই তেওঁৰ নেতৃত্বত থকা এই চৰকাৰখনে পাৰ্লিয়ামেণ্টত দিল্লীত কিন্তু কাৰ্বি আংলং ৰাইজৰ যি দাবী সেয়া উত্থাপন কৰিব পৰা নাই যে কিয় সেয়া বিফল নহয় জানো ডক্টৰ তুলিৰাম ৰংহাঙৰ নে সেয়া আপুনি ক'ব বিচাৰে এইটো হৰেণ সিং বেৰহে বিফল সেয়া ডক্টৰ তুলিৰাম ৰংহাঙৰ নহয় বা বিজেপিৰ নহয় বুলি আপুনি ক'ব বিচাৰিছে নেকি নাই মই এটা প্ৰচেছ থাকে বুলি মই এইটো অনুভৱ কৰোঁ অট'নমাছ ষ্টেটৰ আজি যোৱাবাৰে মানে APHLC লিডাৰ জয় কাথাৰে হঠাৎ কৈ দিলে মই 5 বছৰ অট'নমাছ ষ্টেট দি দিম এইটো কোৱা কথা নহয় এটা প্ৰচেছ থাকে এই প্ৰচেছৰ মানুহে যাব লাগিব এই প্ৰচেছটো মই বাৰম্বাৰ কৈ আছোঁ আমি অসম চৰকাৰ হৰেণ সিং বে সেই প্ৰচেছটো কৰিছে বুলি আপুনি ক'ব বিচাৰিছে তেখেতক মই কৈছোঁতো তেখেতে উত্থাপন কৰিব পৰা নাই চাগে হয়তো নিজস্ব হিচাপে উত্থাপন কৰিব পৰা নাই চাগে এইটোতো কোৱা কিয় ভয় কৰিব নাই নিজস্ব বুলি কথা নহয় আপোনাৰ কথা যদি মানে নিজস্ব বুলি কথা নহয় কাৰণ যিহেতু নেকি ইয়াত কাৰ্বি আংলঙৰ ইয়াত আমি যদি পপুলেশ্যন যদি চাওঁ প্ৰায় ইয়াত আপোনাৰ 12 লাখ পপুলেশ্যন আছে কাৰ্বি আংলঙত সেই 12 লাখৰ পৰা কিন্তু এগৰাকীহে MP হ'ব আৰু সেই এগৰাকী এমপিয়ে কিন্তু পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব কিন্তু তেওঁ নিজস্ব বুলি কথা নাহে তাত তেওঁ কিন্তু মুঠতে বিজেপিৰ এজন নেতৃত্ব তেওঁকহে দিল্লীলৈ পঠুৱাইছে আমাৰ নেতৃত্বত নহয় জানো কিন্তু কিয় উত্থাপন কৰিব নাই সেই কথাটোৱে মই কৈছোঁ হয় এতিয়া অমৰ সিং টিছো ছাৰে যদি জয়যুক্ত হয় কথা একটাই অমৰ সিং টিছো যদি জয়যুক্ত হয় আগৰ যিখিনি গ'লটো এতিয়া আমি শুধৰাই কৰিও নোৱাৰিম যে নাহিব কাৰেকশ্যনটো এতিয়া কোন লাগে এতিয়া যাক পঠাম আমি সেই মানুহজনে দায়িত্ব ল'ব লাগে মুঠতে আপুনি ক'ব বিচাৰিছে যে অমৰ সিং টিছো মানে হৰেণ সিং বে যিহেতু নেকি তেওঁ উত্থাপন কিহৰ কাৰণে কৰিব নোৱাৰিলে বা সেইখিনি উল্লেখ কৰা নাই বা কিবা কাৰণ তেওঁ কৰিব নোৱাৰিলে কিন্তু অমৰ সিং টিছোহে উত্থাপন কৰিব পাৰিব বুলি আপুনি বিশ্বাস ৰাখিব লাগিব কিয়নো যদি জিকে হয় নিজিকিলেতো মই কথা কোৱা নাই যদি জিকিলেতো আমি ক'ব লাগিব তেখেতে এই কাৰ্বি আংলঙৰ সমস্যা মূল সমস্যাটো কি আছিলে আৰ্টিকল 244 এই সাংবিধানিক 244 কটো ৰূপায়ণ কৰিব লাগে এতিয়া মই মোৰ ফালৰ পৰা মোৰ ছাইডৰ পৰা মই কম তেখেতে কৰিব পাৰিব নোৱাৰিবতো তেখেতৰ কথা কিন্তু মোৰ ছাইডৰ পৰা মই ক'ব বিচাৰোঁ যে কাৰ্বি আংলঙৰ জ্বলন্ত সমস্যা এতিয়া কোনোবাই কয় শিক্ষা ক্ষেত্ৰত কথা কয় কোনোবাই কয় মানে ইয়াত মানে কি মেডিকেলৰ কথা কয় কোনোবাই ৰাস্তা ঘাটৰ কথা কয় মেইন টাৰ্গেটটো কি হ'ব লাগে আমাৰটোতো পুঁজি কথা আহি যায় না তো পুঁজি কাম কৰিবলৈ হ'লে ইয়াতে কি কৰিব লাগিব যদি এইবাৰ 10 লাখৰ অধিক পপুলেশ্যনৰ পৰা ইয়াত ভোট দান কৰিব সেই ভোট দানৰ মানুহে এজন ব্যক্তিয়ে সাংসদ হ'ব এই সাংসদজনে মই কৈছোঁ অপজিশ্যন হিচাপেতো জিকা কথা মই উল্লেখ কৰিলোঁ এতিয়া কাম কৰিব লাগিব এই কাম কৰাটো আগত যোনে কাম কৰিছে তাতকৈ অধিক কাম কৰিব লাগিব সেই মানুহটো ইচ্ছা কৰিব লাগিব কৈছোঁ এতিয়া অট'নমাছ ষ্টেটৰ কথাটো হৈছে এটা প্ৰচেছ বুলি ক'লে এতিয়া আমি আমাৰ কথাটো হৈছে যে তাত যোনে MP যাব ইয়াৰ পৰা মই কোৱা নাই অকল কাৰ্বি আংলঙৰ কথা নহয় এটা ডিমা হাছাওৰ কথা আছে যে মানে ৱেষ্ট কাৰ্বি আংলঙৰ কথা আছে ডিমা হাছাও কাৰ্বি আংলঙত লৈ পেলাই 3টা জিলাত এতিয়া লৈ পেলাই প্ৰতিনিধি একজন পঠাব সেই মানুহজনে কিন্তু এতিয়া যিটো কাম কৰিব আগৰ যদি কৰিছেও অলপ কিন্তু তাৰ পৰা অধিক কাম মানে যদি আগৰ 10% হ'লে এতিয়াতো 80% 90% কাম কৰিব লাগে মানে আপুনি অনুৰোধ জনাব বিচাৰিছে আপুনি মই অনুৰোধ বুলিও ক'ব পাৰোঁ মই অনুৰোধ কৰিব বিচাৰোঁ এইটো আৰু এতিয়া মই শেষত ক'ব বিচাৰোঁ এতিয়া আমাৰ সচেতন নাগৰিকবিলাকে মই ছাত্ৰ সংগঠন বা সমাজ সেৱকবিলাকে মই ক'ব বিচাৰিছোঁ আমি ভোট দিবলৈ কাৰণে খুব মানুহবিলাকৰ মইতো নন পলিটিকেল কথা কৈ থাকোঁ মই এই কথাটো মই স্পষ্ট কৰিব বিচাৰোঁ এটা কথা মই মানে যাৰ ভোট অধিকাৰ আছে যাৰ ভোট দিবলৈ যাব তেওঁলোকে অপেনলি কেম্পিং কৰাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ যাক বেয়া পায় সঁচাকৈ বেয়া পায় তাক ভোট দিব মানে মুকলিকে ভাল পালে পাব লাগে আৰু বেয়া পালেও মুকলিকে বেয়া পাব লাগে কিলে মানে আমি মানে সচেতন নাগৰিক বুলি কৈছোঁ নিজকে যদি আমি কনভিন্স নকৰোঁ মানুহবিলাকৰ ভোটটো যদি সিফাল গুচি যায় আমাৰ এম আছে টাৰ্গেট আছে লক্ষ্য আছে সেই লক্ষ্য উদ্দেশ্য ৰূপায়ণ কৰিবলৈ কাৰণে আমি ভোটটো মোৰ অকলে ভোটটো নিজিকে গতিকে ভাল মানুহক জিকাবলৈ কাৰণে ময়ো কনভিন্স কৰিব লাগে ঠিক আছে নিৰ্বাচনৰ কথাটো লৈ মই আপোনাৰ ওচৰলৈ আকৌ আহিম যিহেতু নেকি আমাৰ দুগৰাকী ব্যক্তি ইতিমধ্যে আমাৰ মাজত আছেই অমৰ চেত্ৰী ডাঙৰীয়াক মই এতিয়া প্ৰথমতে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু নেকি ইতিমধ্যে আমাৰ ইংলেণ্ড ডাঙৰীয়াও কৈছে যে আৰু সৰ্জন হানছে ডাঙৰীয়া উল্লেখ কৰিছে 3টা চৰকাৰ কাৰ্বি আংলং অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ গোটেই ভাৰতীয় জনতা পাৰ্টি চৰকাৰ নহয় জানো মানে সকলোতে পদুম ফুল কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখন চলাই থকাৰ সময়তে গোৰ্খা সম্প্ৰদায়সকলে যিখিনি সা সুবিধা পাব লাগে সেইখিনি পাইছে নেকি বা আপোনালোকৰ সা সুবিধাৰ পৰা কিবা বঞ্চিত হৈছে নেকি আপোনালোকৰ বিশেষকৈ আপোনালোকৰ সম্প্ৰদায়ৰ কথাখিনিয়ে মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা কি ক'ব